হে এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ আপোনালোক সকলো ভালে কুশলে আছে। তো পূজা চাব গাঁৱত গৈছিলোঁ। গাঁৱৰ পৰা এতিয়া মানে নিজৰ ঘৰলৈ ৰাওনা আৰু মানে গুৱাহাটী পিনে আহি আছোঁ। খুব পুৱাতে ওলাইছোঁ মাহঁতৰ ঘৰৰ পৰা। একদম বেলি উঠাই নি আপোনালোকে দেখিছে, বেলি উঠিব ধৰিছে লাহে লাহে। তো আমি 5:10 হৈছিলে নেকি আমি ওলোৱাতে। তো আমি 7টা নবজাওঁতে ঘৰ পাইছোঁ, কাৰণ গাড়ী মটৰ বেছি নাছিলে। তো ভাবিলোঁ আপোনালোকক দুটা ৰেচিপি শ্বেয়াৰ কৰোঁ, বহুত দিন ৰেচিপি দিয়া নাছিলোঁ। তো আজি হ'ব সৰু মাছৰ আৰু হাঁহৰ মাংসৰ ৰেচিপি। তো নিশ্চয় ভিডিঅ'টো চাই ভাল পাব আপোনালোকে, শেষলৈকে চাবচোন। তো এয়া মই এই যে মাছৰ ভিডিঅ' যে পাইছিলে আপোনালোকে, যোনে যোনে চাইছে তেওঁ গম পাব বাৰু। তো তাৰে অকণমান মাছ শুকাইছে মায়ে, আৰু এইখিনি মই মানে ৰাখি থৈছিলোঁ মানে আদা জাল দি খোৱাৰ কাৰণে। তো আদা জাল দিয়াৰ কাৰণে মই কি কৰিছোঁ, অকণমান পিঁয়াজ আৰু নহৰু, কেঁচা জলকীয়া মই মিক্সিত পিচি লৈছিলোঁ। মানে কেঁচা জলকীয়াকেইটা পিছা নাই দিয়ক, এইকেইটা এনেই কাটি দিছোঁ। আৰু এটা বিলাহীও দিছিলোঁ, মই এনেই বিলাহী নিদিওঁ। তো আজি মায়ে ক'লে এটা বিলাহী দিব পাৰা। তো সঁচাকৈ সোৱাদ হৈছিলে, আৰু মোতকৈ আৰু মায়ে বেছি এক্সপাৰ্ট আৰু এইবিলাক বনোৱাত। মাৰ পৰাই শিকিছোঁ, যি শিকিছোঁ ক'ত শিকিমনো আৰু। তো বহুত খাবলৈ ভাল হৈছিলে। যোনে যোনে এইটো খাই ভাল পায় তেওঁ নিশ্চয় মানে জানেই আৰু এইটো কিমান সোৱাদ লাগে। তো ইয়াত মই দিছিলোঁ আদা পাতৰ ৰসটো, আৰু আদাৰ মানে থেতেলি তাৰো ৰসটো দি দিছিলোঁ। শেষত দিছোঁ নুমাই কিনে, আৰু গেছটো নুমাই কিনে দিলে ভাল আৰু স্মেলটো ৰৈ যায়, আদাৰ স্মেলটো। তো ভাল লাগে খাবলৈ। তো ইয়াৰ পিছত হ'ব মই মানে হাঁহ বনোৱাৰ কাৰণে ৰেডি কৰিম। আৰু হাঁহ ভাবিছোঁ আজি গেছত নবনাওঁ, তো খৰিত বনাম। আৰু বাহিৰৰ মানে আছে আৰু যোগাৰ জুইত ধৰিব পৰা, তাত মানে বনাম। জুইত বনাই কিনে এনেও ভাল লাগে। খৰি চৰি দেউতাই ধুনীয়াকৈ কাটি ৰাখিছে, আৰু কোনো মানে টেনশ্যন নাই আৰু। মই যোগাৰখিনি আগে কৰি ল'ম, তাৰপিছত আপোনালোকে দেখিব মই হাঁহৰ মাংসটো কেনেকৈ বনাওঁ। তো হাঁহৰ মাংসৰ লগত দিছিলোঁ মই কোমোৰা। তো এইখন হৈ গ'ল। তো এতিয়া ভণ্টিয়ে পূৰা মানে হেল্প কৰি দি আছে আৰু। ভণ্টি মোৰ মাহীৰ ছোৱালী হয় এজনী। তো তাই থাকিলে ভাল লাগে আৰু গাঁৱত গৈ কিনে। এতিয়া লগৰ ছোৱালীবোৰ নাইয়ে, চব বিয়া হৈ গুচি গ'ল। চক আমাৰ মাছ শুকাই আছোঁ, শুকান মাছ, আজি মাৰা মাছ। পূৰা মায়ে জুই ধৰি দিছে তলত। এয়া ৰাতি দেখাইছোঁ গাইজ। মাংসটো বনোৱাৰ কাৰণে প্ৰথমতে মই পূৰা ৰেডি কৰি লৈছোঁ। তো প্ৰথমতে লৈছোঁ মানে আদা, নহৰু, কেঁচা জলকীয়া আৰু কেঁচা ধনিয়া পাতটো মই মিক্সিত পিচি কিনে ৰাখি থৈ দিম। তো এইটো মাংসত দিব লাগিব। আৰু এনেকৈ ধনিয়া গুড়ি আপোনালোকে লগতে পিচি দিয়েনে আদা নহৰুৰ লগত? মই দিওঁ কেতিয়াবা কেতিয়াবা, আৰু বহুত ধুনীয়া স্মেল হয় গ্ৰেভিটোৰ। তো এয়া পিঁয়াজ, আলু, নহৰু এইবিলাক ৰাখি থৈছোঁ। তো ভাইটিয়ে কৰি আছে এইটো কাম যিটোৰ পৰা মই বহুত দূৰত। আৰু এয়া লৈছোঁ গোটা গৰম মছলা আৰু জিৰা, শুকান জলকীয়া, লং, আৰু এইটো কালি মিৰ্চ পাউডাৰ, আৰু জিৰা, ধনিয়া গুড়ি, জিৰা গুড়ি, গৰম মছলা, তেজপাতা, দালচিনি এইবিলাক চব লৈ লৈছোঁ। আৰু এয়া কাটি আছে ভাইটিয়ে কোমোৰা, ঘৰৰে কোমোৰাটো যে আছিলে সেইটো কাটিছে। তো এতিয়া মই পূৰা জুই ধৰি লৈছোঁ। তো তাত কেৰাহী পাতি দিলোঁ, দি কিনে এতিয়া প্ৰথমতে মই কৰিম কি, কোমোৰাখিনি যে আছিলে সেইখিনি ফ্ৰাই কৰি মানে উলিয়াই ৰাখিম। কাৰণ একেলগে মাংসৰ লগত ভাজিলে কি হয়, শেষত মানে কোমোৰাটো নাথাকেই, কাৰণ গলি যায় যে, সেইকাৰণে আগতে ভাজি ৰাখোঁ আৰু মই। তো ইয়াত অকণমান হালধি গুড়ি আৰু নিমখ দি ভাজি লৈছোঁ। লৈ এইখিনি উলিয়াই ৰাখিম, তাৰপিছতহে আকৌ মাংসটো বহাম মই। তো আপোনালোকে দেখিব মই কি কি কৰি আছোঁ। তো সেইখিনি তেলতে মই গোটা গৰম মছলাখিনি ভাজি ল'ম। বেছি তেল ইউজ কৰা নাই, কাৰণ পিছতো হাঁহৰ মাংসৰ তেলটো উঠে। তো সেইকাৰণে মই তেল বেছি দিয়া নাই। তো আপোনালোকে দেখিছে মই সেইখিনি তেলতে গৰম মছলাখিনি ফ্ৰাই কৰিছোঁ। তো ইয়াত দিলোঁ গোটা নহৰু কেইপিচমান, আৰু দি কিনে ইয়াত পিঁয়াজখিনি দি অকণমান পিঁয়াজখিনি ৰঙচুৱা হোৱালৈকে ভাজি ল'ম। তাৰপিছত মাংসটো দি দিম, আৰু কোমোৰাটো মই শেষত দি দিম পানী দিয়াৰ পিছত। আৰু আলু দিছোঁ 3টামান,
কাৰণ আলু খোৱা মানুহ বহুত আমাৰ ঘৰত, মাংসৰ আলু বিশেষকৈ বহুত ভাল পায়। আৰু এই মাংস বহাওঁতে আৰু দাদা এজনে আহি আছে, হোৱাই নাই আৰু সেনেকে পুতুককে হয় জানো মাংস, তো টাইম লাগিব না, তাতে আৰু সোৱাদ খাব লাগিলেতো অকণমান ধৈৰ্য ধৰিবই লাগিব। আৰু এয়া দিলোঁ মই কটা যে মছলাখিনি যে পিচিছিলোঁ যে মিক্সিত, আদা নহৰু পেষ্টটো আৰু লগতে এইটো কেঁচা ধনিয়াৰ পাতটো পিচিছিলোঁ নহয়, তো সেইখিনিও দি দিলোঁ, দি কিনে আকৌ ভাজিছোঁ। তাৰপিছত মই দি দিলোঁ গুড়িখিনি, মানে জিৰা গুড়ি, ধনিয়া গুড়ি আৰু কালি মিৰ্চ পাউডাৰটো দি দিলোঁ। তো আৰু নিমখ হালধিটো দিবই লাগিব। আৰু ইয়াত মই দিছিলোঁ এচুকল নেমু টেঙাৰ বাকলি, কাৰণ সেইটো দিলে মানে নেমু টেঙাৰ বাকলিটো দিলে কি হয়, স্মেলটো অকণমান বেলেগ ধৰণৰ হয় আৰু। তো মই দিওঁ আৰু হাঁহৰ মাংস বনালে। তো জুইত বনাইছিলোঁ কাৰণে বহুত গৰম লাগিছে। তো মাংসটোত মই আলু দি দিলোঁ আৰু ভালদৰে ভাজি আছোঁ আৰু। তো আপোনালোকে দেখিছে কালাৰটো ইমান ধুনীয়া হৈছে। তো আৰু বেছি মই নাভাজোঁ কাৰণ তলত লাগিব ধৰিছে। তো মই ইয়াত এতিয়া গৰম পানী দি দিম, মায়ে পানী বনাই ৰাখিছে গৰম পানী, তো এয়া পানী দি দিলোঁ। তো শেষত মই কোমোৰা যে ভাজি ৰাখিছিলোঁ সেইখিনি দি দিম আৰু এতিয়া। আৰু মই কোমোৰাটো শেষতে দিওঁ, আগতে নিদিওঁ, নহ'লে আৰু আগত দিলে কি হয় মানে পিছত আৰু খোৱা মানে কয় কোমোৰা ক'ত গ'ল বোলো, কোমোৰা নাই দেখোঁ। তো কোমোৰা ক'ত থাকিব, আগতে ভাজিলে গলি নাযায় জানো কোমোৰাটো, তো সেইকাৰণে মই পিছত দি দিওঁ কোমোৰাটো। তো কোমোৰাখিনি দি কিনে আকৌ উতলিব নহয়, তেতিয়া টেষ্টটো এনেই আহি যাব। তো এতিয়া মোৰ মাংস হৈ গ'ল। আৰু মাংসটো মই দুবাৰ পানী দি কিনে সিজাইছোঁ, এবাৰত সিজা নাছিলে। তো নেক্সট মই আকৌ পানী দি কিনে আকৌ সিজাইছোঁ, তাৰপিছতহে ভালদৰে সিজিছিলে আৰু। তো এয়া মাংস হৈ গ'ল। তো এতিয়া খাব লাগিব, পূৰা টেষ্টি খানা, পূৰা অধৈৰ্য হৈ গৈছে চবে, কাৰণ ৰাতি হৈ গৈছিলে বনাওঁতে মিলাওঁতে। তো এতিয়া মই দি দিলোঁ ধনিয়া পাতটো আৰু গোটা গৰম মছলা, মানে পাতাত পিচি ৰখা আছিলে সেইখিনি মই দি দিম। তো এয়া হ'ল ফাইনেল লুক মাংসৰ। দেখিবলৈ কেনেকুৱা হৈছে বাৰু, ধুনীয়া হৈছেনে? তো খাবলৈও বহুত ভাল হৈছিলে, সঁচাকৈ ভাল হৈছিলে। তো আজিলৈ ইমানেই। আমাৰ এতিয়া ভাত খাব বহি গৈছে, প্ৰথমতে মাছেৰে ভাত খাইছে আৰু কিবা কিবি কৈ আছে আৰু। তো আজিলৈ ইমানেই। ভিডিঅ'টো চাই ভাল পাইছে যদি আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ এটা কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তো বাই বাই। এতিয়া আমাৰ ভাত খাওঁ, পূৰা ৰেডি ভাত খোৱাৰ কাৰণে। ভণ্টি আৰু মই বহি গৈছোঁ, সিহঁতেও খাই আছে। তো এতিয়া আমি পূৰা ষ্টাৰ্ট কৰিম খোৱাৰ কাৰণে, পূৰা থুচি খাম মানে। মাংস চাংস বনাওঁতে বহুত দেৰি হৈ গ'ল আৰু ৰাতি 12টা বাজিছে এতিয়া, মানে তথাপিতো খাম আৰু ভাতকেইটা। পূৰা সৰু মাছৰ মানে আদা দিয়া জাল আৰু হাঁহৰ মাংস স্পেচিয়েল। মজা হৈছে বোলে, মানে আগতে খোৱাবিলাকে কৈছে, এতিয়া মই টেষ্ট কৰিম, ভণ্টি আৰু মই। এতিয়া আমি খোৱা ষ্টাৰ্ট কৰোঁ নে কি?